তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আমি আহিছোঁ ৰিজৰ্ট এখনলৈ, যিখনৰ নাম হৈছে গংগা যমুনা ৰিজৰ্ট। আমাৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 13-14 কিলোমিটাৰমান হ'ব। তো গাইজ বলক তেনেহ'লে আমি ৰিজৰ্টখনলৈ যাওঁ। তো গাইজ ফাইনেলি আহি পালোঁ, এইখনে হৈছে ৰিজৰ্টখন। ভিতৰলৈ যাওঁ, চাওঁ কি হয়। তো গাইজ এইখন ৰিজৰ্টত বহুতো ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিছে আৰু সেই ইউটিউবাৰবোৰৰ ফটো ইয়াতে আছে। তো গাইজ চাওক তেওঁলোকক। তো গাইজ এইটো চাওক ডিম্পু বৰুৱা, আৰু এইটো হৈছে পাখি ৰাজবংশী, আৰু বহুত 20 টকাকৈ ন। তো গাইজ টিকেট কাটি ল'লোঁ, যাওঁ দে আৰু ভিতৰত। 20 টকাকৈ লৈছে এটা টিকেটত, আপোনালোকৰ ইচ্ছা কৰিলে আহিব পাৰে আৰু। তো গাইজ আগতে বহুত কেইবাবাৰো আহিছোঁ পাৰ্কখনত, কিন্তু এইবাৰ অলপ বহুত মডিফাই কৰা হৈছে পাৰ্কখন। তো গাইজ চাওঁ কি মডিফাই কৰিছে, কি নতুন বস্তু এড কৰিছে। তো চাওঁ ৰ'ব। তো গাইজ চাওক বুম ডাইনেছৰ, বা কি ডাঙৰ হে। অ' মাই গড। তো গাইজ কি ডাইনেছৰ, কি দাঁতে, বাপি ঐ। হাও কি এইটো, মানুহ এটা উল্টি থকা আনবা দেখো। নাই দে গাইজ, এনেই আৰু এইটো এনেই থৈ দিছে ষ্টাইলৰ কাৰণে। তো গাইজ এইখন হৈছে মোৰ পিছফালে মোৰ গাড়ী। আজিকালি এইবোৰ গাড়ী আৰু নোহোৱা হৈ গৈছে, ক্ৰমে দেখা নাপাওঁ হৈ গৈ আছে। চাই লওক, মোৰ গাড়ীৰে চকা হয়। আৰু 15 আগষ্টতে চাগে এইটো এনেকৈ কালাৰ চালাৰ কৰি বনাই থৈ দিছে। তো গাইজ ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ থেংক ইউ, বাই বাই।